ইতিমধ্যে নৰ্থ ইষ্ট ভিউত প্ৰকাশ হৈ আহিছে হোজাইৰ প্ৰবঞ্চক জাকিৰ হুছেইনৰ কলা অধ্যায়ৰ ন বিষয়। পুনৰবাৰ পোহৰলৈ আহিছে প্ৰবঞ্চক জাকিৰৰ কলা অধ্যায়। হোজাইত প্ৰবঞ্চক জাকিৰ হুছেইনক জেললৈ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিদিনে আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে বহু ন তথ্য। আৰক্ষী সঞ্চালক প্ৰধানৰ লগত ঘনিষ্ঠ সম্পৰ্কৰ দাবী কৰি অসংখ্য লোকক প্ৰবঞ্চনা কৰি জাকিৰে লুটিছিল লক্ষ লক্ষ টকা। আনকি সাংবাদিকৰ প্ৰেছ কাৰ্ড ডিগিত ওলমাই নিজকে সাংবাদিক বুলিও পৰিচয় দি আহিছিল জাকিৰে। ফাইনেন্সৰ গাড়ী ক্ৰয় কৰি বহিৰাজ্যত বিক্ৰী কৰাৰ উপৰিও বিভিন্ন ধৰণে সাধাৰণ লোকক প্ৰবঞ্চনা কৰিছিল প্ৰবঞ্চকে। ইতিমধ্যে ৰঙাঘৰৰ আলহী হোৱা প্ৰবঞ্চকজনৰ বিৰুদ্ধে হোজাই জিলাৰ বিভিন্ন থানাত ৰুজু হৈছে 14টাকৈ গোচৰ। এই প্ৰবঞ্চকটোৱে বন বিভাগে জব্দ কৰা গাড়ী মোকলোৱাৰ নামত, আৰক্ষীৰ চাকৰিৰ নামত আৰু আৰক্ষীক পদোন্নতি দিয়াৰ নামত ধন সংগ্ৰহৰ লগতে প্ৰবঞ্চনাৰে বিভিন্ন লোকৰ নামত ফাইনেন্সত গাড়ী ক্ৰয় কৰি বহিৰাজ্যত বিক্ৰী কৰিছিল। লক্ষণীয় বিষয়টো হ'ল ফাইনেন্সৰ গাড়ী বিক্ৰী কৰি নিজেই থানাত তৰিছিল গাড়ী চুৰিৰ গোচৰ। চুৰি গাড়ীৰ সন্ধান আৰু তথ্য লাভৰ পিছতো আৰক্ষীয়ে ৰহস্যজনকভাৱে উদ্ধাৰ কৰা নাছিল গাড়ীসমূহ। একাংশ আৰক্ষী আৰু ফাইনেন্স কোম্পানীৰ কিছু লোকৰ সৈতে মিলি জাকিৰে প্ৰবঞ্চনা কৰিছিল ফাইনেন্স কোম্পানীকো। নিজে ব্যক্তিগতভাৱে দুজন দেহৰক্ষী নিয়োগ কৰিছিল প্ৰবঞ্চক জাকিৰে। কিন্তু হোজাই আৰক্ষীয়ে দুয়োকে আটক কৰাত উদ্ধাৰ হৈছিল সজীৱ গুলীসহ এটি পিষ্টল। আনফালে হোজাই ডংকিগাঁৱৰ বাসিন্দা নজবুল হুছেইন লস্কৰ নামৰ এজন কম্পিউটাৰ দোকানীক চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভন দি জাকিৰে তেওঁৰ নথিপত্ৰৰে মহিন্দ্ৰা ফাইনেন্সৰ পৰা কিনিছিল AS02 AA 5128 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ী। তাৰ পাছত শংকৰদেৱ নগৰ আদালতত নটাৰীযোগে জাকিৰে গাড়ীখনৰ ফাইনেন্সৰ সকলো কিস্তি আদায় দি যাব বুলি গাড়ীখনৰ মালিকীস্বত্ব গ্ৰহণ কৰে আৰু ইয়াৰ এমাহৰ পিছতে ত্ৰিপুৰাত গাড়ীখন বিক্ৰী কৰি ফাইনেন্স কোম্পানীকো ৰামঠগন দিয়ে। আজিলৈকে ফাইনেন্সৰ এটা কিস্তিও আদায় নিদিলে এই প্ৰবঞ্চক জাকিৰে। ইফালে গাড়ীখন বিক্ৰী কৰি নীলবাগান আৰক্ষী পহৰা চকীত জাকিৰে গাড়ী চুৰিৰ এক গোচৰ তৰে। আৰক্ষীয়ে উক্ত গোচৰটো পঞ্জীয়ন কৰিয়েই তেওঁলোকৰ দায়িত্ব সাৰে। গাড়ীৰ মূল মালিক নজবুলে গাড়ীখনৰ সকলো তথ্য আৰক্ষীক দিয়াৰ পিছতো আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ফাইনেন্স কোম্পানীৰ লোকেও গাড়ীখন উদ্ধাৰ কৰিবলৈ নললে কোনো পদক্ষেপ। একাংশ ঊৰ্ধ্বতন আৰক্ষীৰ লগত হলিগলি থকাৰ বাবে প্ৰবঞ্চনাৰ বলি হোৱা সাধাৰণ লোকে জাকিৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে। এই কুখ্যাত প্ৰবঞ্চকজন এইবাৰ হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু হোজাই আৰক্ষী বিষয়াৰ জালত পৰাত প্ৰতিদিনে উন্মোচিত হৈছে জাকিৰৰ ন কলা অধ্যায়। ইমানৰ পিছতো হোজাইৰ জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমাৰ হোজাই আৰক্ষী থানা কেছ নম্বৰ 587/2021 জাকিৰ হুছেইন নামৰ ব্যক্তি এগৰাকীৰ এগেইনষ্টত এজাহাৰ এখন ৰুজু হৈছিলে। তাতে আপোনাৰ প্ৰবঞ্চনা আৰু ভাবুকি দিয়া এজাহাৰ আছিলে। সেই সন্দৰ্ভত আমাৰ তালাচী চলোৱা হ'ল আৰু হোজাই আৰক্ষীৰ এটা দল গুৱাহাটী আৰক্ষীৰ সহায়ত তেখেতক গুৱাহাটীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে জাকিৰ হুছেইনৰ বিৰুদ্ধে এতিয়ালৈকে 12খন এজাহাৰ আমাৰ বিভিন্ন থানাত ৰুজু হৈছে। তাতে হোজাই, লংকা আৰু ডবকা 3খন থানাতে এজাহাৰ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে। তেখেতৰ লগত দুজন সেলফ ষ্টাইল PSO অৰ্থাৎ তেওঁলোকে তেওঁ দেহৰক্ষী হিচাপে দুজন ব্যক্তিক ৰাখিছিলে। এজনৰ নাম বদৰুদ্দিন আৰু এজন হ'ল ৰেজাউল আলম, দুজনে মুৰাজানা। তেওঁলোকক জাকিৰ হুছেইনৰ যিটো ভাষ্য, সেই ভাষ্যৰ আধাৰত থানাত আনি সোধপোছ কৰাৰ পিছত তেওঁলোকে মুৰাঝাৰত 3.22 mm এখন পিষ্টল আৰু একজাই লাইভ এমিউনিশ্যন গুলি কথা আমি গম পালোঁ। তাৰপিছত মুৰাঝাৰ আৰক্ষী আৰু হোজাই আৰক্ষী মিলি যৌথ অভিযান চলাওঁতে সেই পিষ্টলখন আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ছাৰ, একাংশ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগত তেওঁৰ সম্পৰ্ক আছে বুলি কৈ বহুত মানুহক তেওঁ লুণ্ঠন কৰিছে। আগৰৰ গাড়ী আনি দিব বুলি পেলাই বহুত মানুহৰ পৰা পইচা লৈছে। ছাৰ, এই কথাটো ৰেকৰ্ডিঙো ইতিমধ্যে ভাইৰেল হৈছে। তেওঁ যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগত তেওঁৰ সম্পৰ্ক আছে আৰু সেই সম্পৰ্ক দেখুৱাই মানুহক প্ৰবঞ্চনা কৰি আহিছে। কি ক'ব ছাৰ এই সন্দৰ্ভত?
চাওক তেওঁ বেচিকেলি ফ্ৰড কৰিছে, প্ৰবঞ্চক আছিলে। কিছুমান ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ কোনো সম্পৰ্ক নথকা স্বত্তেও তেওঁ মানুহক বিভিন্ন ধৰণে প্ৰবঞ্চনা দিয়াৰ কাৰণে বা তেওঁলোকৰ পৰা ধন কেনেকৈ আদায় কৰিব পাৰি আৰু ভাবুকি দিয়াৰ কাৰণে এনেকুৱা নানা ধৰণৰ কথা আমাৰ ৰাইজৰ মাজত তেওঁ বিয়পাবলৈ চেষ্টা কৰিছিল। তেওঁ এতিয়া বৰ্তমান আৰক্ষী জিম্মাত আছে আৰু বাকী আমাৰ যিকেইটা আমাৰ এজাহাৰ ৰুজু হৈছে সেইবিলাকৰো তদন্ত চলি আছে। দৰকাৰ পৰিলে তাতেও তেওঁক আমি গ্ৰেপ্তাৰ কৰিম। যি দুজনক আটক কৰিছিল তেওঁলোককো ইতিমধ্যে আমি আজি আমাৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু পুলিচ ৰিমাণ্ডত অনা হ'ব। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।